হেল্ল' এভৰিৱান, ডিউটিৰ পৰা আহি পাইছোঁ মাত্ৰ আৰু আহি পায়ে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যি কি নহওক আপোনালোক সকলোকে মই আমাৰ ইউটিউব চেনেল মাইনুছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া একদম টাইম নোহোৱাৰ নিচিনা হৈছে এটা বস্তু। আৰু আচলতে ভিডিঅ'টি মই মানুহজনক আগতেই কৰিবলৈ কৈছিলোঁ, কিন্তু তেওঁ নকৰিলে। আৰু এয়া চাওক মিঠাই পাইছোঁ ডিউটিৰ পৰা আহি। এতিয়া সন্ধিয়াই হৈছে। আজিকালি দিনবিলাক ইমানেই বেছি ছুটি, আহি পাওঁতে পাওঁতে প্ৰায় ৰাতিয়েই হৈ যোৱাৰ দৰে হয়। তথাপিও মিঠাই যিহেতু খাম, আপোনালোকে ভিডিঅ'টি চাই গৈ থাকিলে জানিব। আজি মই মিঠাইটো এনেও খাই, কিন্তু তথাপিও আজি এটা আমাৰ খুব ভাল লগা মুহূৰ্ত হয়। গতিকে ভাবিলোঁ ভিডিঅ'টি বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ নে কি কয়। চ' ভিডিঅ'টি চাই যাব। একেবাৰে সৰু ভিডিঅ' হয় আৰু কেনেকুৱা পালে আপোনালোকেও কমেণ্ট কৰি জনাব, আমাৰো ভাল লাগিব। আৰু চাগে আপোনালোকে ভাবিছে মই এটা বস্তুৰ কথা কৈছোঁ, কিন্তু হাতত চাকি বন্তি লৈ ক'ত যাওঁ। ব'লক আপোনালোককো লৈ যাওঁ। আচলতে মই কি কথা ক'ব বিচাৰিছোঁ আৰু কি দেখুৱাব বিচাৰিছোঁ সেয়া আপোনালোকক দেখুৱাই লওঁ। দিওঁ আৰু কিমানটা হৈ গৈছে ঠিক নাই ন? মানুহ জানে যি আৰু আপোনালোকক ইমান সময় কৈ আছিলোঁ যে কিহৰ মিঠাই আৰু কি আচলতে আজি আমাৰ এইখন বাইক দাদাই লৈছে আৰু আমাৰ ঘৰত প্ৰথম আহিছে। আৰু যিহেতু আমাৰ ঘৰত যিকোনো বস্তু মানেতো এয়া আমাৰ পৰম্পৰা বুলিয়ে ক'ব পাৰি। আৰু আজি গাড়ীখন আমাৰ ঘৰলৈ আহিছে, মানে আমাৰ ঘৰৰে পৰিয়ালৰ এজন সদস্য হয়। চ' ভগৱানে যাতে ভালে ৰাখে সেয়াই প্ৰাৰ্থনা কৰিছোঁ। গাড়ীখনো ভালে ৰাখক, লগতে দাদাই গাড়ীখন যিহেতু চলাব দাদাকো ভালে ৰাখক। আৰু সেইকাৰণে আমি প্ৰথম মানে বাইকখনৰ আদৰণি বুলি মই গামোচা এখন দি দিছোঁ। আৰু এয়া আমাৰ দাদা। আপোনালোক বহুতে জানিব ইচ্ছা কৰে যে আমাৰ ফুলনি বাগানখন কোনে বনাইছিলে। এইজনে হয় আমাৰ বাগানৰ মেইন মানুহ। আৰু সেইদিনা মই ভিডিঅ'ত দিছিলোঁ চাহ বাগানখন আচলতে দাদায়ে বহুত কষ্ট কৰে। আপোনালোকৰ বহুতেই সুধিছিলে বাগানত টাব বেচিব নেকিও সুধিছিলে, কিন্তু সেইবিলাক একো নকৰে, বহুত ভাল পায় ফুলনিখিনি কৰি। আৰু আজি দাদাই ইমান সপোন এওঁ বাইকখন আপোনালোকক ভালকৈ দেখুৱাই দিব। ইমান ধুনীয়া লাগিছে সঁচাকৈ। আৰু মোৰ ফালৰ পৰা এয়া সৰু গিফ্ট এটা। আৰু সৰু ল'ৰা ছোৱালী যেনেকৈ প্ৰথম আহিলে আমি কিবা কিবি দিওঁ, ঠিক তেনেকুৱাকৈ আমাৰ বাইকখন যিহেতু এটা মেম্বাৰ হয় আৰু আমি সকলোৱে কিবা কিবি দিবলৈ চেষ্টা কৰিছোঁ অলপমান। আৰু মোৰ ফালৰ পৰা এইটো দিছোঁ সৰু গিফ্ট, তথাপিতো যিহেতু ঘৰৰে হয় তথাপিতো দিছোঁ এইটো সৰু। লোৱা, ফটো হয়। এইখনেই আছিলে বাইকখন। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ ঘৰত বাইকখন খুব ধুনীয়া হৈ থাকে। যি কি নহওক, একেবাৰে সৰু ভিডিঅ' এতিয়া আগবঢ়ালোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে সেয়া কমেণ্ট কৰি নজনাকৈ নাথাকিব। লগতে আমাৰ চেনেলটিও ছাবস্ক্ৰাইব কৰি ল'ব। এয়াই আছিলে আজি। চ' আকৌ এটি নতুন ভিডিঅ'ৰে আপোনালোকক কম সময়তে আকৌ লগ পাম। বাই বাই।